নমস্কাৰ সকলোকে। মই এনে এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছিলোঁ। যিহেতু একদিন পথাৰতে আছিলোঁ, পথাৰত থাকি মই বচা চাওঁ গোটেইজনী কলা মলা পৰি মেলি আজৰি। এইটো কলেজলৈ গ'লে ভাল হ'লে হ'ল আৰু যোৱালৈকে মানে গোটেই মোক ভূত বুলি ভাবিব আছিলে। আৰু বৰ্তমানো আছে মই পথাৰত, মায়ে ৰুবলৈ আহিছে, ময়ো ৰুম বুলি আহিছিলোঁ, কিন্তু বৰশী লৈ আহিছিলোঁ, বৰশী পাই থাকিম সেইকাৰণে ময়ো নোৱাৰোঁ। ভিডিঅ'টো চাই থাকিব আপোনালোকে। শ্বৰ্টছকৈ ভিডিঅ' চিৰিজ আৰম্ভ কৰিছিলোঁ, কিন্তু পথাৰত থকাৰ কাৰণে ভিডিঅ' বনাব মই নকৰোঁ। সেইখিনি সদায় পথাৰতে ভিডিঅ' দি থাকিম, সেইকাৰণে কণ্টিনিউ নকৰিব। মই কৰিমগৈ আৰু পথাৰৰ পৰা আজৰি হৈ মেলি, আৰু এতিয়াও আৰু ৰুব আছে। যিহেতু বৰষুণ দিয়া নাই, পানী নাই, আপোনালোকে ভিডিঅ'বোৰ চাই কিনে ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো বেয়া হ'লে প্লিজ লাইক মোৰ আৰু কোৱালিটি ভাল নহয়, আৰু কিন্তু 4 বছৰ চলাই আছে ইমান ভাল হ'ব। বেগত দুটা ভৰাই নিলোঁ, ইমান ভাল। এই দুটা দাদাই অনলাইনত আনিছিলে, আপোনালোকেও ল'ব পাৰে। আৰু মই মাছ নাপায়, কিন্তু এতিয়া মায়ে ৰৈ আছে, খাইছে নাখাইছে, এইবিলাক দেখোন শুকান হৈ আছে। আমলৈটো পাইছে আপোনাৰ বাছে কুকুৰাত এই মাজে মাজে বাছে যায় এই নকাৰিটা কাৱৈ মাছ ডাঙৰ ডাঙৰ চেঙেলী বুলি যিসকলে মোৰ ভিডিঅ'টি ইউটিউবত যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰি আৰু যোনে ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটি ভিডিঅ' সৈতে সকলোকে লগ পাম। ধন্যবাদ।